আৰ্দম বিশ্বনাথ কাৰ্বি লাইফলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনে ধৰণৰ নিত্য গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আজি সোমবাৰে বিশ্বনাথত আদৰ্শ কোভিড টিকাকৰণ কেন্দ্ৰ উদ্বোধন কৰা হয়। বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰায় শতাধিক লোক উপস্থিতিত বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই উদ্বোধন কৰে উক্ত মডেল কেন্দ্ৰটি। এই আদৰ্শ প্ৰতিষেধক 18 বছৰৰ পৰা 46 বছৰৰ লোকসকলক আৰু 45 বছৰ বেছি বয়সৰ ব্যক্তিসকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই কোভিড প্ৰতিষেধক কেন্দ্ৰটো ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে পেট্ৰল পাম্পৰ কৰ্মচাৰী, গেছ এজেন্সিৰ কৰ্মচাৰী আৰু গাঁওৰক্ষী লোকসকলক সামৰি লোৱা হৈছে বুলি জিলা উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আজি বিশ্বনাথ মহাবিদ্যালয়ত মুকলি কৰা প্ৰতিষেধক কেন্দ্ৰটোত আজি দিনটোত প্ৰায় 300 লোকক প্ৰতিষেধক প্ৰদান কৰা হয় আৰু এই কেন্দ্ৰটোত ধাৰাবাহিকভাৱে প্ৰতিষেধক প্ৰদান কৰি থকা হ'ব। আনহাতে জিলাখনত কোভিড প্ৰতিষেধক কিছু নাটনি হৈছিল, কিন্তু জিলা উপায়ুক্তগৰাকীয়ে জনোৱা অনুসৰি জিলাখনত কোভিড প্ৰতিষেধক যথেষ্ট মজুত আছে, তাৰ বাবে নাটনি দেখা নিদিয়া বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। বিশ্বনাথৰ গহপুৰত ধাৰাসাৰ বৰষুণৰ ফলতেই গহপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত পানী, যাতায়াতৰ লগতে ব্যৱসায়িক বাণিজ্যত অসুবিধাৰ সন্মুখীন। বিশ্বনাথৰ চতিয়া আৰক্ষী থানাত সোমবাৰৰ পুৱা অহা এজাক দবা পিটা বৰষুণৰ মাজত থানাৰ ভিতৰতে মূৰৰ ওপৰত ছাতি লৈ আৰক্ষীয়ে কৰিবলগীয়া হ'ল কাৰ্যালয়ৰ কাম। বিশ্বনাথৰ হেলেম মিছামাৰীত পথ দুৰ্ঘটনাত পতিত এগৰাকী যুৱতীক মহতিয়াই হেলেম থানাত আত্মসমৰ্পণ কৰে মেজিক গাড়ীৰ সহ চালকৰ। বিশ্বনাথত সোমবাৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত এগৰাকী কোভিড আক্ৰান্ত প্ৰসূতিয়ে জন্ম দিয়া সন্তান। বিশ্বনাথৰ বিহালীত হুকাব ঘটনা সংঘটিত হৈছে। বজ্ৰপাত পৰি মৃত্যু হৈছে এজন যুৱকৰ। বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেদেটিত সংঘটিত হৈছে এই ঘটনাটো। পুৱা খেতি পথাৰত কোৰেৰে আলি দি থকা অৱস্থাতে বজ্ৰপাত পৰি গুৰুতৰভাৱে আহত হয় বেদেটিৰ জামনিত ধন কটকী আৰু অৰুণা কটকীৰ পুত্ৰ সুনীল কটকী নামৰ যুৱকজনৰ। পৰৱৰ্তী সময়ত বিহালীৰ প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে কেথলিক হস্পিটাললৈ নিয়া হয়। পৰৱৰ্তী সময়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজনক। উল্লেখ্য যে জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হ'বলগীয়া অঞ্চলটোৰ এজন অমায়িক সৰবৰাহী অমায়িক যুৱকজনৰ মৃত্যু সমগ্ৰ অঞ্চলটো শোকৰ ছাঁ পৰিছে। পুনৰবাৰ জনাইছোঁ, বিহালীত বজ্ৰপাত পৰি মৃত্যু হৈছে এজন যুৱকৰ আৰু যুৱকজনৰ নাম সুনীল কটকী বুলি জানিব পৰা গৈছে। বৰ দুৰ্ভাগ্যৰ কথা যে আমাৰ জামুনিৰ বিহালীৰ জামুনি গাঁৱৰ ধন কটকীৰ ল'ৰা সুনীল কটকী বয়স 15 বছৰ, এইবাৰ মেট্ৰিক কেণ্ডিডেট আছিলে। বৰ অমায়িক ল'ৰা। আজি ৰাতিপুৱা পথাৰৰ আলি কাটি থকা অৱস্থাত যি বিজুলী ঢেৰেকণি আহিছিলে, সেই বিজুলী ঢেৰেকণি তেওঁৰ গাত পৰি আহত হয় আৰু আমি ততাতৈয়াকৈ বিহালী হস্পিটাললৈ লৈ আনো। বিহালী হস্পিটালৰ পিছতে উন্নত চিকিৎসাৰ বাবে আমি কেথলিক হস্পিটাললৈ লৈ যাওঁ আৰু দুৰ্ভাগ্যৰ কথা যে কেথলিক হস্পিটালে তেওঁক মৃত ঘোষণা কৰে আৰু আমি বৰ্তমান ডেড বডি লৈ আহিছোঁ আমাৰ পষ্টমৰ্টেমৰ কাৰণে আৰু পষ্টমৰ্টেম কৰাৰ পিছতে আমি ঘৰলৈ লৈ যাম। এইখিনি কথা বৰ দুৰ্ভাগ্যৰ কথা আজি।